প্ৰতিজন পুৰুষৰ জীৱনটো কি? এজন পুৰুষৰ জীৱনটো কি জানেনে? আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ যি কেৱল ত্যাগ আৰু বুজাবুজিৰে জীৱনটো চলিব লাগে, যি আনৰ দায়িত্ব লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে। সৰুতেই চকলেটটো ত্যাগ কৰে ভনীয়েকৰ বাবে, নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে, নিজৰ মানি বেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে, গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু সন্তানৰ সুখৰ বাবে, বেংকৰ পৰা ঋণ লৈ নিজৰ পৰিয়ালটোৰ সুখৰ বাবে, কিন্তু সেই ঋণ ঘূৰাওঁতেই পাৰ হয় গোটেই জীৱন। তাৰোপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বছৰ পৰা গালিবোৰতো আছেই। ইফালে গোটেই জীৱনটো পত্নী, মাক, শাহু আৰু অফিচৰ বছ এইসকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে। মুঠতে গোটেই জীৱনটো আনৰ বাবে ত্যাগ কৰোঁতে যায়। এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনক। পত্নীৰ পৰা মাৰ খালে কয় কাপুৰুষ। পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘূৰা দেখি কিবা এটা কোৱা হয় তেতিয়া কয় সন্দেহবাদী, আৰু একো নকলে কয় ভয়াতুৰ। আকৌ যদি ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় ঠিটিঙালি কোবাই ফুৰা। যদি ঘৰতে সোমাই থাকে তেতিয়া কয় ঘৰগোঙা। ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় বৰ মতা। শাসন নকৰিলে কয় গুৰুত্ব নিদিয়া। যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া কয় ঠেক মগজুৰ। ইফালে চাকৰি কৰিবলৈ দিলে কয় মাইকী টকাৰে চলা। কেনেবাকৈ পত্নীৰ মাকৰ কথাত চলিলে কয় চমচাগিৰি। পত্নীৰ কথাত চলিলে কয় তিৰিতা হেৰুৱা। তথাপিও গোটেই জীৱনটো বুজাবুজি, ত্যাগ, সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা জীৱনটো নিজৰ বাবে এক নিবিচাৰে এজন পুৰুষে। বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত। সেইবাবেই পুৰুষক সদায় সন্মান কৰিব লাগে। এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ককাই, কাৰোবাৰ ভাই, কাৰোবাৰ প্ৰেমিক, কাৰোবাৰ জোৱাই বা কাৰোবাৰ দেউতাক হ'ব পাৰে, কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত।